हेलो एवरीवन वेलकम बैक टू माई चेनेल। आज आको एटा नतुन ब्लग লৈ আনিছো আপোনালোকৰ কাৰণে। কালি সপ্তমী আছিলে আৰু মই গণেশগুৰিত পূজা চালো, আপোনালোকক দেখালো। কালি যেহেতু বহুত ভিৰ আছিলে সেইবাবে একো খোৱা নহল, তো আমি বন্ধুকিটাই প্লেনিং কৰিলো যে আজি কিবা খাম অষ্টমীৰ দিনা গণেশগুৰিত। তো এতিয়া গৈ আছো তালে, মোৰ লগৰ বান্ধৱী দুগৰাকী আহিব, তাতে লগ পাম। বলো যাওঁ। ফাইনেলি আহি পাই গ'লোহি ৰেষ্টুৰেণ্টখন, আৰু এয়া মোৰ বান্ধৱী দীপাঞ্জলি আৰু এয়া মোৰ বান্ধৱী ভাস্বতী। কালি ব্লগত দেখিছিলে, কালি চিনাকি কৰাই দিয়া নহ'ল। অৰ্ডাৰ দি দিলোঁ আৰু আজি ইয়াৰ পাছতে মই নিজৰ ৰুম গুচি যাম। মই যিহেতু বন্ধুৰ ৰুমত আছিলোঁ, এতিয়া মই নিজৰ ৰুমলৈ গুচি যাম আজি। এয়া আহি গ'ল আমাৰ অৰ্ডাৰ, আমি খাই লওঁ, তাৰপাছত আকৌ আপোনালোকক লগ পাই আছোঁ। খোৱা আইটেমখিনি দেখিয়ে জিভালে পানী আহি গৈছে। খাবলৈ নিশ্চয় টেষ্টি হ'ব, খাই জনাম কেনেকুৱা আছিলে। খাই ল'লোঁ, এতিয়া আমি গৈ আছোঁ। এতিয়া মই মোৰ বান্ধৱী দীপাঞ্জলিৰ স্কুটি আছে, তাইৰ স্কুটিতে ফেঞ্চিলৈকে যাম। তাৰ পৰা ফেঞ্চিৰ পৰা মই আকৌ চিটি বাছত মোৰ নিজৰ ৰুমলৈ যাম। মই মোৰ পিজি আহি পাই গ'লোহি। এতিয়া অলপ সময় ৰেষ্ট ল'ম আৰু গধূলি সময়ত আকৌ মই ওলাই যাম। মোৰ ৰুমৰ ওচৰতে লংকেশ্বৰত ডাঙৰ পূজা হয়, তালৈ ওলাই যাম। আৰু মোৰ ইউনিভাৰ্চিটিৰ বান্ধৱী দুগৰাকীমান আহিব, তেহেঁতিও ঘৰ যোৱা নাই। তো ফোন কৰিলে যে তেহেঁতি লংকেশ্বৰলৈ আহি আছে পূজা চাবলৈ। তেহেঁতৰ লগত ময়ো ভাবিলোঁ লংকেশ্বৰৰ পূজাটো চোৱা নাই যেতিয়া চাই দিম। এতিয়া মই গৈ আছোঁ ৰুমৰ ওচৰতে হোৱা পূজা চাবলৈ। যিহেতু মই লংকেশ্বৰত থাকোঁ, তো লংকেশ্বৰৰ ওচৰৰ পূজা আপোনালোকক এতিয়া দেখাম। এয়াই হ'ল লংকেশ্বৰৰ দুৰ্গা পূজা, চাওক। এয়া আমি প্ৰসাদ খাই লওঁ। এয়া হ'ল মোৰ ইউনিভাৰ্চিটিৰ লগৰ উদ্দীপনা, সংগীতা বা আৰু দেৱাশ্ৰী। এহেঁতিও ঘৰ যোৱা নাই পূজাত, যিহেতু মই এহেঁতৰ ৰুমৰ ওচৰতে থাকোঁ। তো এহেঁতি পূজা চাবলৈ আহিছিলে আৰু ফোন কৰি দিলে, তো একেলগে আমি লংকেশ্বৰত পূজা চাই ল'লোঁ।
লংকেশ্বৰৰ পূজাস্থলীতে আৰু এগৰাকী চিনাকি বা লগ পালোঁ, বনশ্ৰী বা। সেয়া বনশ্ৰী বাক লগ পাই গ'লোঁ। আৰু আমি এতিয়া গৈ আছোঁ কিবা খাবলৈ। আমাক আজি দেৱাশ্ৰীয়ে ট্ৰিট দিব। তাই JRFৰ পাৰ্টি দিব আছে, তাই যিহেতু JRF হোল্ডাৰ, তো দেৱাশ্ৰীয়ে খুৱাব। দেৱাশ্ৰীয়ে আজি আমাক ট্ৰিট দিব, তাৰপিছত আমি ৰুম যামগৈ। আৰু ব্লগটো আজিলৈ ইমানতে সামৰিছোঁ। আশা কৰোঁ আপোনালোকে চাই ভাল পালে। যদি চাই ভাল পালে তেন্তে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব।